हेलो गाइस की खबर सकलोरे आज बहुत दिনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছো আপোনালোকৰ ওচৰলে এতিয়া বাজিছে সন্ধিয়া 6:36 আৰু একদম শুই উঠি আহিছো চকু খুলি আছে মোৰ লগত আছে বাইদেউ মোৰ বা শিবানী হাই আমি মাস্কটো খুলে মাই আছে কই দিয়া আসলতে আমি হোম আইসোলেশনত আছো আজি 6 দিনৰ আগত মোৰ মা কোভিড পজিটিভ ফুট চোৱালে লাগিছে ইয়াত চানহলে আজি 6 দিন আগত মোৰ মাৰ কোভিড পজিটিভ আহিল আৰু মা ঘৰতে আছে সেইকাৰণে আমি হোম আইসোলেশনত আছো ঘৰতে মাস্ক লগাই মেলি আছো আৰু একদম খুব বৰ লাগিছে এতিয়া তাই বোলে কিবা ৰেচিপি এটা বনাব তো মোক ক'লে যে ব্লগ এটাকে বনাও ইমান বৰ লাগিছে সেইকাৰণে ষ্টাৰ্ট কৰিছো বলক এটা আমি ৰেচিপিটো চাই লওঁ ৰেচিপিটো বাদ দিয়ক আপুনি তাই ফাৰ্ষ্ট ষ্টাইলটো চাই লওক বলক আমি ৰেচিপিটো তো বলকচোন কি বনাই খুৱাই চাওঁ আমি একেবাৰে চিম্পল মিল্ক ৰেচিপি বনাম সেইটো হৈছে ক্ষীৰ কি হেৰি বনাই দেখাওঁ কি ৰেচিপি বনাই দেখাওঁ আপোনালোকক দেখাওঁ দেখা ফাৰ্ষ্টতে মই এটা আপোনালোকক ক্ষীৰ বনাই দেখাম ফাৰ্ষ্টতে আমি গাখীৰখিনি গৰম কৰি ল'ব লাগিব পুৰা উতলি যোৱালৈকে আৰু তাৰ কাৰণে আপোনালোকে অলপমান সৰু যিটো জহা চাউল হয় সেইটো তিয়াই ৰাখিব লাগিব 5 মিনিটমান আমাৰ গাখীৰত অলপ অলপ উতল আহিছে এইটো পুৰা উতলি যোৱালৈকে আমি লৰাই থাকিব লাগিব ইয়াতে মই 1 লিটাৰ গাখীৰ ইউজ কৰিছোঁ আৰু চাউলটোৰ কাৰণে আধা কাপ চাউল কম পৰিমাণে চাউল দিলে একচুৱেলি ক্ষীৰটো বেছি ভাল হয় খাবলৈ যেটো মোৰ ভণ্টি আপোনালোকক কৈছিলে মোৰ মা কোভিড পজিটিভ হৈ আছে আজি 6 দিন হৈছে তাৰ কাৰণে মাক সময় খোৱা বোৱাবিলাক ভালদৰে গুৰুত্ব দিব লাগিব আৰু আশা কৰোঁ আপোনালোক সকলো সাৱধানে থাকক ঘৰতে আৰু এতিয়া আমি বহুত এটা বেয়া পৰিস্থিতিত সকলোৱে যুঁজি থাকিবলগীয়া হৈছে সেইটো কাৰণে সকলো যিমান পাৰে সাৱধানে থাকক মাস্ক পৰিধান কৰক আপোনাৰ পুৰা উতল আহিছে তেনেকুৱাত আমি চাউলখিনি ভিজাই থোৱা চাউলখিনি দিব লাগিব চাউলখিনি দিয়া হৈ গৈছে এতিয়া আমি অলপ লৰাই থাকিব লাগিব কাৰণ যেহেতু গাখীৰ হয় এৰি থৈ গ'লে উতলি পৰি যাব পাৰে সেইটো কাৰণে আমি লৰাই থাকিব লাগিব চাউলটো আপোনাৰ 80% মান সিজালৈকে লৰাই থাকিব লাগিব এতিয়া বস্তুটো খাবলৈ বেছি ভাল হয় আমি অলপ সিজিছে বস্তুটো এতিয়া আমি চেনিটো অলপ পাছত দিম একেবাৰে শেষৰ টাইমত দিম এতিয়া আমি দুটামান কাজু দি দিম কাৰণ আমাৰ লগত এতিয়া কাজুৰ বাহিৰে বেলেগ বস্তু নাই ইলাচিও দিব পাৰে আপোনালোকে ইলাচি দিলেও ভাল লাগে এতিয়া অকল আমাৰ লগত কাজু আছে সেইটো কাৰণে কাজু দি দিছোঁ 80% আমাৰ চাউলটো সিজি গৈছে আৰু 2 মিনিটমানৰ পাছতে আমি চেনিটো দি দিব পাৰিম এতিয়া আমি অলপ চেনি দি দিম আপোনালোকে যিমান খায় আমি যিটো কম চেনি খাওঁ সেইটো কাৰণে অলপমান কমেই দিম আমি চেনি কমকৈ খাওঁ চেনি পৰাপক্ষত আমি এভইডে কৰোঁ এতিয়া আৰু ক্ষীৰতটো চেনি দি দিলে খাব বেয়া হ'ব সেইটো কাৰণে চেনি দি দিছোঁ ঘৰৰ ঘিউ দিব পাৰে অলপমান ঘিউ দি দিছোঁ তেতিয়া টেষ্টটো আৰু বেছি ভাল লাগিব ঘি আপোনালোকে য'ৰ ত'ৰ পৰা দিব পাৰে ঘৰৰ বুলি কথা নাই মোৰ যিহেতু ঘৰতে আছিলে সেইটো কাৰণে ঘৰৰ পৰা দিছোঁ আমাৰ প্ৰায় হৈয়ে গৈছে অলপমান বাকী আছে আৰু অলপমান এতিয়া আমি বন্ধ কৰি পেলাই নি ঢাকোন দি থৈ দিম ভাপত আৰু বেছি ভাল হৈ যাব বস্তুটো এতিয়া আমাৰ এই ক্ষীৰখিনি ৰেডি হৈ গৈছে আৰু যদি আপোনালোকে আমাৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে আমাৰ চেনেলটো লাইক কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব
ফাৰ্ষ্টতে আমি ইয়াৰ কাৰণে মই এটা ৰেচিপি বনাই দেখাম আপোনালোকক ফাৰ্ষ্টতে ইয়াৰ কাৰণে বহুত ফাল্টু কৰে মানে আমাৰ তুলিকা কলিতে বহুত ফাল্টু ইয়াৰ কাৰণে ফাৰ্ষ্টতে পূৰা গাখীৰটো ওলালৈকে আপোনালোকক দেখাব লাগিব ফাল্টু নকৰিবি ছাবস্ক্ৰাইবাৰে নাহিব তাৰপাছৰখিনি মই আপোনালোকক দেখাই আছোঁ হোৱাই নাই এতিয়া কওঁ আহক আমি আমাৰ কি ৰেচিপি বনাম বুলি কৈছিলোঁ সেইটো বনাই দেখাওঁ মোক মানুহে শুনা বুলি